নমস্কাৰ 60 ছেকেণ্ডত অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান Sikhna Jwhwlao ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানো আহক Naming the park after a Bodo warrior Sikhna Jwhwlao who fought against British. The park is located in Sirang and Kokrajhar district. On 15 August 2024, it was recognized as a national park. It has an area of 316.29 square kilometer. It is the 8th national park in Assam and 3rd in BTR after Manas National Park and Raimana National Park. The golden langur, the mascot of BTR, is also found in this park. এই ৰাষ্ট্ৰীয় উদ্যানখন এজন বড়ো সাহসী যোদ্ধা Sikhna Jwhwlao নামেৰে নামকৰণ কৰা হৈছে যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। এই ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। 2024 চনৰ 15 আগষ্টত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ মাটিকালি 316.29 বৰ্গ কিলোমিটাৰ। এইখন হৈছে অসমৰ অষ্টমখন আৰু বড়োলেণ্ডৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। আন দুখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। বড়োলেণ্ডৰ শুভংকৰ সোণালী বান্দৰ এই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ধন্যবাদ।